আমাৰ UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ 40টা আমাৰ ব্লক কমিটি আছে। তো ব্লক কমিটি লেভেলত আমাৰ এটা ট্ৰেইনিং প্ৰগ্ৰাম চলি আছে। এইটো অকল আমাৰ ৱৰ্কাৰ্ছবিলাকৰ কাৰণে। তো সেই ট্ৰেইনিং প্ৰগ্ৰামে আমি শেডিউল বনাইছোঁ। বিভিন্ন ব্লকত বিভিন্ন আমাৰ এটা টিম বনোৱা হৈছে। তেখেতসকলে সেই ট্ৰেইনিং প্ৰগ্ৰাম বিভিন্ন এটা টপিক বাছি লোৱা হৈছে। সেই টপিকৰ ওপৰত আমি স্পক্স পাৰ্চন ৰাখিছোঁ ৰিচোৰ্চ পাৰ্চন হিচাপে। তো তেখেতসকলে সেই টপিকৰ ওপৰত ক'ব আৰু আমাৰ কৰ্মীবিলাকক তেখেতসকলে ট্ৰেইনিং দিব যাতে আমি পাৰ্টি হিচাপে এটা ভালকৈ যাতে কাম কৰিব পাৰোঁ, যাতে আমাৰ পাৰ্টিটো আকৌ যাতে মজবুত হয়। তো সেই ট্ৰেইনিং প্ৰগ্ৰামে এতিয়া চলি আছে। কি বিষয়ত ট্ৰেইনিং দিয়া হৈছে? নাই, এতিয়া বিভিন্ন বিষয় আছে। তাৰ ভিতৰত আমাৰ বিশেষকৈ প্ৰথম কথাটো হ'ল যে কৰ্মী হিচাপে আমি নিজৰ দলৰ বিষয়ে আগত জানিব লাগে, যে আমাৰ দলৰ ভিজন বা মিছনটো কি, আমাৰ গ'লটো কি, উদ্দেশ্য লক্ষ্যটো কি, তো সেই পাৰ্টিটো কি উদ্দেশ্য লৈ জন্ম হৈছে, হিষ্ট্ৰীটো কি, বেকগ্ৰাউণ্ডটো কি। তো গোটেইখিনি কথা যাতে আমাৰ ৱৰ্কাৰ্ছবিলাকে যাতে অৱগত হয়। নহ'লে বহুতে হয়তো নতুনকৈ জইন কৰিছে, কোনোবা প্ৰথমৰ পৰা আছে, তেখেতসকলেতো গম পায় যে কি উদ্দেশ্য লৈ জন্ম হৈছে, ক'ত জন্ম হৈছে, কেনেকুৱা জন্ম হৈছে আৰু ইয়াৰ মানে দৰ্শন মানে ভিজনটো কি, উদ্দেশ্যবিলাক কি। কিন্তু নতুনবিলাকে বহুতে গম নাপায়। তো সেইকাৰণে সৰ্বপ্ৰথমটো লক্ষ্যটোৱে হৈছে সেইটো, যাতে নিজৰ পাৰ্টিৰ বিষয়ে ভালকৈ ৱৰ্কাৰ্ছবিলাকে যাতে গম পায়। সেইটো হৈছে 1 নম্বৰ উদ্দেশ্য আৰু লক্ষ্যটো। বাকীটো এতিয়া কথাটো হ'ল যে আমি পাৰ্টিটো এজ এ অৰ্গেনাইজেশ্যন, এজ এ পাৰ্টি আমি কি ধৰণে ডেভেলপ কৰিব পাৰিম, পাৰ্টিটোক কি ধৰণে মেনেজ কৰিব লাগে পাৰ্টিটোক, তো সেইবিলাক কথা অকণমান আমি আলোচনা কৰিছোঁ। তো পাৰ্টি ডেভেলপমেণ্ট এণ্ড পাৰ্টি মেনেজমেণ্ট, তো এইবিলাক কথালৈও আমি আলোচনা কৰি আছোঁ। আৰু লগতে আমি বিশেষকৈ এতিয়া ইলেকশ্যনছবিলাক আহি আছে। তো ইলেকশ্যনৰ সময়ত আমি কি ধৰণে ৰ'ল প্লে কৰিব লাগে, কি ধৰণে আমি নিজকে প্ৰস্তুত কৰিব লাগে, গোটেইখিনি কথা আমি আলোচনা কৰি আছোঁ। লগতে আমাৰ মিডিয়া বন্ধুবিলাকৰ লগত বা মিডিয়াটোক আমি কি ধৰণে আমি তেখেতসকলৰ লগত এটা সম্পৰ্ক ৰাখিব লাগে, তো গোটেইখিনি কথা বা কিমান ইফেক্টিভ এইটো আমাৰ কাৰণে, কিমান ইউজফুল, এইবিলাক কথা আমি আলোচনা কৰি আছোঁ। যাতে পাৰ্টি হিচাপত মানে আমাৰ সকলো ৱৰ্কাৰ্ছবিলাকে বেছিক যিখিনি জানিব লগা কথা সেইখিনি যাতে তেখেতসকলে গম পায় আৰু নিজকে এটা প্ৰফেচনেল লেভেলত লাহেকৈ যাতে লৈ যাব পাৰোঁ। এইটো জাষ্ট আৰম্ভণি। আমাৰতো ক'বলৈ গ'লে নতুন পাৰ্টি এতিয়াও তেনেকুৱা ধৰণৰ, আৰু এটা ক'বলৈ গ'লে এটা আঞ্চলিকো কমপ্লিটলি ক'ব নোৱাৰি, এটা সৰু দল আমাৰ। তো সেই হিচাপত আমাৰ দৰকাৰ হৈ আছে যাতে পাৰ্টি ৱৰ্কাৰ্ছবিলাকক যাতে আমি আপগ্ৰেড বা আপডেট কৰিব পাৰোঁ আৰু ট্ৰেইনিঙৰ জৰিয়তে তেখেতসকলে যাতে এটা কনফিডেন্স পায় নেতৃত্ব দিয়াৰ কাৰণে, আৰু এটা ভাল নেতৃত্ব যাতে গ্ৰাছৰুট লেভেলত দিব পাৰে, মানুহবিলাকক যাতে ৰাইট ডিৰেকশ্যনত যাতে আগুৱাই লৈ যাব পাৰে, এইটোৱে মেইন উদ্দেশ্য আৰু লক্ষ্য। ধন্যবাদ। অহা ইলেকশ্যনত বহুতেই ভাল হ'ব, আমি মানে একদম কনফিডেণ্ট। কাৰণ আমাৰ চৰকাৰ অহাৰ পিছত আমাৰ 3 বছৰ, এতিয়া ডিচেম্বৰ আহিলে হ'ব, 3 বছৰ পূৰা হোৱা নাই, হ'বলৈ গৈ আছে। আৰু 3 বছৰত ক'বলৈ গ'লে 1 বছৰটো COVID-19 লকডাউন, মডেল কোড অফ কণ্ডাক্ট, এইটো দি আমাৰ 1 বছৰ গুচি গ'ল, অফিচত কাম কৰিব পৰা নাই। কিন্তু 2 বছৰত যিটো কাম হ'ল, প্ৰথমত মানুহে কমপ্লেইন কৰি আছিলে, কিন্তু এতিয়া যেতিয়া আমি ইস্তেহাৰ প্ৰত্যেক বছৰত ওলাই আছোঁ যে 1 বছৰ কমপ্লিট হোৱাৰ পিছত আমি কি কাম কৰিলোঁ, 2 বছৰ কমপ্লিট হোৱাৰ পিছত কি কাম কৰিলোঁ, আৰু এতিয়া 3 বছৰ হ'বলৈ গৈ আছে, 3 বছৰত আমি কিমান দূৰ কাম কৰিলোঁ, এইটো পাব্লিকৰ কাৰণে যেতিয়া আমি অপেন কৰি দি আছোঁ, তো সেই পাব্লিকবিলাক যেতিয়া গম পাই আছে আৰু তেখেতসকলে নিজেও চাই আছে যে সঁচাকৈ এই বৰ্তমানৰ গভমেণ্টে ডাইৰেক্টলি মানে বিভিন্ন বেনিফিচিয়াৰীক মানে আমি ৰিচ আউট কৰিবলৈ যত্ন কৰি আছোঁ। আমাৰ BTRত মানে কোনো নিজস্ব কোনো ফ্লেগশ্বিপ স্কিম নাছিলে, তেনেকুৱা আঁচনি নাছিলে, অকল চেণ্ট্ৰেল গভমেণ্টৰ আঁচনি চলি আছিল, আমাৰ অসম চৰকাৰৰ আঁচনি চলি আছিল। কিন্তু আমি গৌৰৱ অনুভৱ কৰোঁ যে এই 2 বছৰত যিটো আমি অফিচত কাম কৰাৰ যিটো 2 বছৰ সুযোগ পালোঁ, এই 2 বছৰত প্ৰায় 38খন আমাৰ নিজস্ব ফ্লেগশ্বিপ স্কিম আমি উলিয়াব পাৰিলোঁ। তো যিকোনো এটা হ'লে এটা স্কিমৰ জৰিয়তে প্ৰত্যেকটা পৰিয়ালে এতিয়া লাভান্বিত হ'ব বা জড়িত হ'ব। সেইকাৰণে আমি একদম কনফিডেণ্ট যে আমাৰ লগত ৰাইজ আছে, এতিয়া বুজি পাই আছে, এতিয়া বহুত পজিটিভলি আহি আছে। যিবিলাকে এতিয়ালৈকে তেখেতসকলৰ তাত মেছেজ যোৱা নাই, তেখেতসকলৰ হয়তো অলপ ইফাল হৈ আছে, কিন্তু মেক্সিমাম মানুহৰ তাত মেছেজ গৈছে আৰু বহুত পজিটিভ ফিডবেক আমি পাই আছোঁ। সেইকাৰণে আমি নিশ্চিত যে ইলেকশ্যনটো আমাৰ যি প্ৰাৰ্থী হ'ব তেখেতে জিকিব বুলি। ধন্যবাদ। सना रुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव
फानगासिनो MSCB जुवेलार्सआव सना रुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिस। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन। MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।